পানী কেতিয়া হৈছিল? পানী কেতিয়া হৈছিল মানে এইটো দ্বিতীয় পানী। এই আমাৰ মুদৈগুৰি সমষ্টিৰ EM জগদীশ চৰকাৰে দুৰ্নীতি কৰি আমাৰ এই উত্তৰ বোকাজাৰ, ৰংথলী আৰু সমবাই, চাকিন বোকাজাৰ এনেকৈ গোটেইখিনি মানুহ ৰংথলী, খাচৰংথলী ডুব যাই আছে পানীত জগদীশ চৰকাৰৰ দুৰ্নীতিৰ কাৰণে। আজি এই দ্বিতীয় পানী এইটো মানুহৰ ঘৰে চোতালে উঠিছে। তাৰ উপৰি প্ৰত্যেক মানুহৰ খেতি মৰিছে, কঠীয়া মৰিছে, তাৰ পিছতো মানুহৰ মাছ গৈছে। কিন্তু BPF চৰকাৰে দুৰ্নীতি কৰাৰ বিনিময়ত আমাৰ কালাগাঁওবাসীয়ে এই দুৰ্ভোগটো উপভোগ কৰিব লগা হৈছে। আচ্ছা, আপোনালোকৰ ইয়াতে যে পানী হ'ল, কিমানমান গাঁৱৰ মানুহ পানীত ডুব যায়? মেক্সিমাম আমাৰ ইয়াতে 800 ঘৰ কি 1000 ঘৰ পানীৰ তলত আছে এতিয়া। এইবাৰতো খেতিপথাৰ একো নাই, কঠীয়া নাই, তাৰ উপৰি মানুহৰ ৰোৱাবিলাক ক'ত গৈছে। এতিয়া আকৌ দ্বিতীয়শ ৰোৱাৰ পিছত আকৌ এতিয়া তল গ'ল, এইগিলাও মৰিল ধৰ। সেইকাৰণে BPFৰ দুৰ্নীতিটোৰ কাৰণে তদন্ত কৰিব লাগে চৰকাৰে। কোনোবা জনপ্ৰতিনিধি আহিছিল নেকি ইয়াতে? জনপ্ৰতিনিধি বোলা কোনো নাই, মাত্ৰ আমাৰ অহাৰ ভিতৰত ইয়াতে নতুনকৈ UPPLৰ মানুহ আমাৰ এন্থনী বসুমতাৰী আহি মানুহখিনিক খা খবৰ লৈ যায়। তাৰপিছত আৰু দ্বিতীয়জন ব্যক্তি কোনো অহা নাই। BPFৰ কোনোবা আহিছিল নেকি? BPFৰ কোনো অহা নাই। আৰু 5 কেজি কৰি মানুহৰ খচত ধান দিয়ে। 5 কেজি ধানেদি মানুহৰ খেতি কৰিব লাগি খচত ধান কঠীয়া পাৰিব লাগি কোলাই নেকি বাৰু? চৰকাৰৰ এই BPF চৰকাৰৰ এই দুৰ্নীতিখিনি আমাৰ অসম চৰকাৰক বা BPFৰ ডাঙৰ ডাঙৰ যিখিনি নেতা আছে এই নেতাখিনিয়ে তদন্ত কৰোঁ বুলি পেলাই আমাৰ আশা থাকিল।